দুখৰ খবৰ লাইন চাবা আহি থাকোঁতে তাৰমানে তাতে শুই থাকিব লাগে এইখন এখনৰ বিছনা সেই মানুহবিলাক স্বাগতম মোৰ চেনেল অশ্বিনী ব্লগলৈ মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আমাৰ গাঁৱৰ কিছু পৰিস্থিতি দেখা পাইছোঁ। আজি তাৰমানে তামান বতাহ বৰষুণ দিছে, গতিকে বতাহ বৰষুণ দিলে আমাৰ গাঁৱত লাইনৰ পৰিস্থিতি কেনেকুৱা আৰু আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা হয় মই আপোনালোকক দেখাই আছোঁ। গতিকে চাই থাকক আৰু লগতে তাৰমানে চাৰিটা পাঁচটামান মেট্ৰিক কেণ্ডিডেট আছে, গতিকে লাইনটো নাই, গতিকে পঢ়া পাতিৰো অসুবিধা, গতিকে আমাৰ গাঁৱৰ পৰিস্থিতি কেনেকুৱা হয় চাওক। এইটো হৈছে আমাৰ ৰাস্তা তাৰমানে একদম একজাক বৰষুণে বেয়া হয়। তাৰপিছত আৰু আমি ইফালে যাই আছোঁ তাৰমানে লাইন দিয়াৰ কাৰণে, আৰু আমাৰ এই দুটা মেট্ৰিক কেণ্ডিডেট এহঁতক তাৰমানে লাইন লাগে ৰাতি পঢ়াৰ কাৰণে, তাৰ কাৰণে আমি লাইন দিবা এতিয়া যাই আছোঁ। আৰু ইয়াতে তাৰমানে নাৰিকলৰ পাত এটা লাগি আছে, গতিকে আমি এইডাল হাকটা আনছোঁ, এইডাল হাকটাৰে আমি লাইনত লাগি থকা পাতটো কাটি দিম। তাৰপিছত আকৌ বেলেগত ক'ৰবাত লাগি আছে নেকি চাওঁ। আৰু এইপিনে চাব আহিছিলোঁ, এইপিনে ঠিকে আছে বৰ্তমান। এতিয়া আমি আগুৱাই যাওঁ আৰু এইপিনে হাই, গতিকে মাইনাবাবু গোটেই বোলে মোৰ ভিডিঅ' চাই। আৰু এইপিনে লাইনৰ তাৰত লাগি থকা বগৰীডাল জ্যোতিষ্কাই কাটি দি আছে। দুখৰ খবৰ লাইন চাবা আহি থাকোঁতে তাৰমানে মই তাৰমানে আমাৰ গাঁৱৰে এটা ঘৰ দেখা পালোঁ। এতিয়া ঘৰৰ অৱস্থা চাওকচোন আপোনালোকে কেনেকুৱা হৈ আছে। গতিকে মানুহটো ইয়াতে বৰ্তমান নাই, হাজিৰা কৰিব গৈছে, গতিকে তাৰ ঘৰ গোটেই উৰাই নিলে, সি নিজে গমেই নাপায়। গতিকে চাওকচোন আপোনালোকে কেনেকুৱা অৱস্থা হৈছে। গতিকে কি ক'ব আৰু, দেখা পাইছেনে এইবিলাক তাৰমানে ঘৰ গোটেই টিং গোটেই উৰাই নিছে। আৰু ইয়াতে তাৰমানে তুলি এখন আছে, এইখন গোটেই বৰষুণত জিকি পেলাই কিবা হৈ গ'ল। গতিকে হাজিৰা কৰিব গৈছে, হাজিৰা কৰা মানুহবিলাক এনেকুৱাই তাৰমানে জীৱনটো। গতিকে পইচা পাতি নহ'লে তাৰমানে এনেকুৱা বিছনাতে শুই থাকিব লাগে, এইখন এখনৰ বিছনা দেখা পাইছেনে, এনেকুৱা হৈছে হয় আৰু আমাৰ গাঁৱত। চৰকাৰৰ কোনোবা মানুহে যদি এইটো ভিডিঅ' পায়, গতিকে আপাক যাতে সহায় কৰে, মানে এতিয়া ইয়াত এটা ল'ৰা থাকে, সেইটো আপাক যাতে সহায় কৰে আৰু এটা যাতে ঘৰ এটা বনাই দিয়ে থকাৰ কাৰণে, এইটোৱে আৰু অনুৰোধ। আৰু এতিয়া মানে ট্ৰেন্সফৰ্মাৰ লাগে আহি পালোঁ, ট্ৰেন্সফৰ্মাৰত লাইন বৰ্তমান ঠিকেই আছে। এতিয়া লাইনটো চাই কিনে আৰু মেইন লাইনত দিব লাগে আৰু এইটো অশ্বিনী চৌধুৰী তাৰমানে লাইনৰ আশাত ৰখি আছে, লাজত পাচ্ছি। আৰু আমাৰ এইটো এটা হেড মানে লাইনৰ, ইয়ে লাইন চোৱা চিতা কৰে। তাৰপিছত আৰু এতিয়া বাকীকেইটাক বোলে লাইন লাগে, ইহঁতে তাৰমানে লাজতে আকৌ ভিডিঅ' কৰাৰ কাৰণে মুখগিলা লুকাই থাকিল। লাইন চাবা আহি ভাল পাওঁতে তাৰমানে বুঢ়ী বঢ়িয়াকে এটা লাৰু মুড়িৰ লাৰু আৰু চাহ দিছি। এই বুঢ়ী ধন্যবাদ দেই, তাৰমানে লাইনটো চাৱাৰ কাৰণে এই দিলা আৰু চাহ একাপ দিলা আৰু এতিয়া বৰ্তমান প্ৰায় 8টা বাজিল তথাপিও তাৰমানে লাইন অহা নাই। আজি তাৰমানে আমাৰ গাঁৱত বতাহ বৰষুণ তামান দিছি, বেলেগ গাঁৱতো দিছে আমাৰ গাঁৱতে বুলি নহয়। গতিকে আমাৰ গাঁৱত পৰিস্থিতি এনেকুৱা হয়, মানে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এইটো কাৰণে পিছ পৰি যায় যে এজাক বতাহ বৰষুণ দিলে তাৰমানে লাইন নাথাকে। গতিকে আমাৰ গাঁৱত বৰ্তমান 4-5টা মেট্ৰিক কেণ্ডিডেটো আছে, গতিকে মেট্ৰিক কেণ্ডিডেটকেইটা আজি পঢ়িব পৰা নাই, তেওঁলোকৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়। গতিকে বতাহ বৰষুণ দিলে গাঁৱত অলপ অসুবিধা হয়। তাৰ কাৰণে মই এটা কথা ক'ব বিচাৰোঁ যে চৰকাৰে যাতে গাঁৱৰ ল'ৰা ছোৱালীবিলাকক বতাহ বৰষুণ দিলে লাইন গ'লে যাতে পঢ়িব পৰা সুবিধাটো কৰি দিয়ে, মানে যদি এটা চলাৰ লাইট দি দিয়ে তেতিয়াহ'লে ভালদৰে পঢ়িব পাৰিব। গতিকে চৰকাৰক অনুৰোধ, আগন্তুক যিবিলাক ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব, গতিকে তেওঁলোকক যাতে আপোনালোকে এইখন সুবিধা দিয়ে গাঁৱৰ ল'ৰা ছোৱালীবিলাকক। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে এইকাৰণে মানে ভাল ৰিজাল্ট কৰিব নোৱাৰে যে সুবিধা নাপায়। গতিকে চৰকাৰে এইখন সুবিধা যাতে কৰি দিয়ে তাৰ কাৰণে অনুৰোধ। আৰু মই এতিয়া বৰ্তমান লাইনটো দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। গতিকে লাইনটো দিয়াৰ কাৰণে মই লাইনমেনক ফোন কৰিছিলোঁ, বৰ্তমান লাইনমেনে কাম কৰি থকা বুলি কৈছে। তথাপিও মই নিজেই অকণমান আগুৱাই আহি মই এতিয়া ট্ৰেন্সফৰ্মাৰ লাগি যাই আছোঁ। এইটো হৈছে আমাৰ মেইন লাইনত মানে বেৰেলডাল পেলাই থৈ দিছে, বা বৰ্তমান তাৰমানে বেলেগত কাম কৰি আছে। গতিকে মেইন লাইনটো এতিয়া বৰ্তমান দিব পৰা হোৱা নাই, দিব পৰা হোৱাৰ পিছত আমি দিম ইয়াতে তাৰমানে। আৰু লাইনমেনবিলাকে কাম কৰি আছে, গতিকে ক'ত লাগি আছে চাই আছে। ইয়াতে আমি তাৰমানে দিব আহিছিলোঁ, গতিকে বৰ্তমান ইয়াত দিব পৰা হোৱা নাই। গতিকে ইহঁতৰ লগত আমি অলপ সহযোগ কৰাৰ কাৰণে আহিলোঁ।